এতিয়া গৈছোঁ যজ্ঞ কনষ্ট্ৰাকশ্যনত মানে যজ্ঞ কনষ্ট্ৰাকশ্যনে বহুত ধুনীয়া এটা প্ৰগ্ৰাম পাতিছে প্ৰগ্ৰামটো হৈছে এনেকুৱা ধৰণৰ যে 2026 বৰ্ষত যিখিনি ল'ৰা ছোৱালীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা আৰ্থিকভাৱে অলপ সাহায্য প্ৰদান কৰা হৈছে আৰু লগতে বঁটাও দিয়া হৈছে তো বঁটাসমূহ এনেকুৱা ধৰণৰ তো যিখিনি ল'ৰা ছোৱালীয়ে মানে প্ৰথম দ্বিতীয় তৃতীয় স্থান পাইছে তো প্ৰথম 4জনক 25,000কৈ 1 লাখ টকা দিয়া হৈছে আৰু যিখিনি ল'ৰা ছোৱালীৰ পাৰ্চেণ্টেজ 90+ তাৰে মুঠ 50জনক 10,000কৈ মুঠ 5 লাখ টকা দিয়া হৈছে তো আৰু আমাৰ কাকিৰ যিখিনি ল'ৰা ছোৱালীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোককো কিবা দিয়া হৈছে এনেকুৱা 5,000কৈ 10,000কৈ মই ভালকৈ গম পোৱা নাই হয় 5 নহয় 10 তো দিনত এবাৰ গৈছিলোঁ গৈ দেখিছোঁ সম্বৰ্ধনা অনুষ্ঠান চলি আছে বহুত সময় চালোঁ চাই মেলি গুচি আহিলোঁ তো এতিয়া আকৌ গৈ আছোঁ সন্ধিয়া আছে সাংস্কৃতিক অনুষ্ঠান আহিব জুবলিবা আহিব আৰু লগতে আহিব ৰিচা ভৰদ্বাজ বা বহুত দিনৰ প্ৰগ্ৰাম হ'ব যজ্ঞক অন্তৰফালৰ পৰা ধন্যবাদ দিছোঁ যে আমাৰ কাকিৰ হৈ মানে ইমান সৰু এখন জেগাৰ পৰা গৈ ইমান ধুনীয়া এটা কাম কৰি আছে গতিকে তাক অন্তৰফালৰ পৰা ধন্যবাদ জনাইছোঁ তো এতিয়া আমি তালৈকে গৈছোঁ আপোনালোকে আহিব প্ৰগ্ৰামটো চাব বহুত বেছি ভাল লাগিব